নমস্কাৰ সকলোকে সিকিমৰ মোৰ ফুল ফ্লেজেড ব্লগলৈ আপোনালোকক ওয়েলকাম জনালো শৰ্টস বহুত কেনে দিছো ইয়াৰ আগতে সিকিমৰ ওপৰত বাট মই ভাবিলো এটা ফুল ব্লগ এটা দিও যোনটো মোৰ ফাৰ্স্ট ব্লগ হ'ব ইউটিউবত সো আপোনালোকে এনজয় কৰক আমাৰ এইবাৰৰ ট্ৰিপটোত আমি গৈছো গেংটক এণ্ড তাৰে ওচৰে পাজৰে ঠাই কেইটা নৰ্থ সিকিম যোৱা প্ল্যান আছিল বাট ওয়েদাৰটো তেতিয়া ঠিক নাছিল আগষ্টত সো আমি ইটো কেনসেল মানে ড্ৰপ কৰি দিলো প্ল্যানটো সো গেংটক আহাৰ কাৰণে আপোনালোকে যদি নিজৰ পাৰ্সোনাল কাৰ নানে দেন এনজিবিত আহি শেয়াৰ টেক্সি ল'ব শেয়াৰ টেক্সি যদি আপোনালোকে এটা গ্ৰুপ থাকে আমি আছিলো 7-8জন মান দেন আমি এটা নিজে এটা টেক্সি লৈছো য'ত 3500 মান পৰিছে দেন আমি ডাইৰেক্ট গেংটক আহি পাইছো উইদিন 4 hours আমি আহি পাইছো ট্ৰাফিকৰ এইটো ক্যালকুলেশন কৰি দেন আমি ডাইৰেক্ট আহি পাইছো আমাৰ এইখন হোমষ্টে বা ৰিজৰ্ট কক আল্টিমেট ভিউ আপোনালোকে এনজয় কৰকচোন এটা গ্লিম্পছ এটা আমি দিছো জাস্ট এইখন ৰিজৰ্টৰ নাম হৈছে বাহাৰ ৰিট্ৰিট এইখন ৰিজৰ্ট গেংটক টাউনৰ একদম সেন্টাৰত অৱস্থিত এণ্ড এমজি মাৰ্টৰ পৰা হাৰ্ডলি 2 কিলোমিটাৰছ মান আপোনালোকে গুগল মেপত বাহাৰ ৰিট্ৰিট মাৰিব এণ্ড ডাইৰেক্ট আপোনালোকে এই বিউটিফুল ভিউত ডাইৰেক্ট আহি যাব এই প্লেসটোৰ ওনাৰজন এজন অসমীয়া লৰাই আৰু তেওঁৰ হস্পিটেলিটি 5 out of 5 মই কম এণ্ড থাকা ৰুম কেটাও একদম ক্লিন আছিল এণ্ড কমফৰ্টেবল টু স্লিপ আমাৰ সাইট সিঙৰ যোনটো সিলসিলা আমি এটো স্টাৰ্ট কৰিছো গেংটকৰ এটা খুব সুন্দৰ হনুমান মন্দিৰৰ পৰা যোনটো তাত হনুমান টক বুলি জনা যায় এণ্ড মই হাইলি ৰেকমেণ্ড কৰিম যদি আপোনালোকে গেংটক যাই আছে দেন আপোনালোকে এই মন্দিৰটো ভিজিট কৰিবই কৰিব দেন আমি গলো মানে হনুমান টকৰ পৰা আমি গলো গণেশ টক এণ্ড গণেশ টকৰ পৰা গলো আমি তাসি ভিউ পইণ্টৰ পিছত আমি গলো এইটো মনেষ্ট্ৰি কিন্তু যে কুমজুম মনেষ্ট্ৰি গেংটক টাউনখন তাৰ মনেষ্ট্ৰিজ বিলাকৰ কাৰণে বহুত ফেমাস এণ্ড এই মনেষ্ট্ৰিটো তাৰ এটা আল্টিমেট প্ৰুফ যদি আপোনালোকে গেংটক আহে দেন গুমজুম মনেষ্ট্ৰি আপোনালোকে ভিজিট নিশ্চয় কৰিব দেন আমি গলো দুটা ওয়াটাৰফল চাব এটা আছিল লাসা ওয়াটাৰফল আৰু এটা আছিল বাকথাং ওয়াটাৰফল দুটা সৰু ঠিক ঠাক ওয়াটাৰফল ভালে লাগে চাই এণ্ড নাও এৰিয়া টাইম হৈছে ফেস ৰিভিল টান এইটো হৈছো মই আৰু মোৰ নাম হৈছে বাদ দিয়ক মোৰ নাম জানি কি কৰিব পিছত গম পাই যাব এতিয়া ভিউ চাও আৰু ব্লগটো কন্টিনিউ কৰো ফাৰ্স্ট ডে আমি গেংটক টাউনখন ঘূৰি ফুৰি এতিয়া আমি যাই আছো কি কয় এইটো হাৰি গলো ৰব ভয়েস ওভাৰ দি আছো তো মানে একমাহ হৈ গল এইটো পিছত বনাই আছো এতিয়া আমি যাই আছো সাংগুলেক হৈ নাথুলা পাস দেন আমি বাবা হৰভজন সিং মন্দিৰ এই সাংগুলেক হৈ নাথুলা পাস যোৱা ৰাস্তাটো এইটো ভিউ মানে মনোমোহক ভিউ ইয়াৰে এটা গ্লিম্পছ চাওক এটা আমি ৰাস্তাত ৰখি পেলাই ফটো উঠিলো ইয়াতে চাওকচোন মানে নদী বহি আছে এইফালে ফ্লেগ বিলাক লাগি আছে জাস্ট ওয়াও গেংটকখন আছে 5000 ফিট ওপৰত অলমোস্ট দেন আমি এদিন গেংটকত থাকি ডাইৰেক্ট আমি এতিয়া যাই আছো নাথুলা যোনটো হৈছে 14500 ফিট ওপৰত এতিয়া অকুৱা ৰাস্তা দি যাই আছো দেন তো গমে পাই যেতিয়া আমি 7-8জন মান আছো দেন কাবাৰটো কিবা ন অৱস্থা টাইট হ'বই আৰু যদি আপোনালোকে এটা গ্ৰুপত আহে দেন মই সাজেষ্ট কৰিম ৰাস্তাত লোকেল বিলাকে তাতে কৰ্পূৰ পপকৰ্ন দেন চকলেট এইবিলাক মানে বেছি থাকে কাৰণ এইবিলাক হাইটত যাই পেলাই বহুত যেতিয়া অক্সিজেন লেভেল কমি যায় এইবিলাকো বহুত দৰকাৰ পৰে আৰু আপোনালোকে কিনি ল'ব এইবিলাক মাছ কিনি ল'বই তাত গৈ দৰকাৰ পৰিবই আপোনালোকৰ এইটো ভয়েস ওভাৰ লেকচাৰ দিয়াতে আমি পাই গলো সাংগুলেক আমি ৰাস্তাত ইমান বৰষুণ পাইছিলো যে ভাবাই নাছিলো যে ইয়াতে ৰখি পেলাই অলপ পিকচাৰ্ছ আৰু ভিডিঅ'ছ ল'ব পাৰিম আৰু এনেকুৱা আমাৰ লাক ভাল আছিল যে আমি লেকটো পাও হৈছো আৰু ডাইৰেক্ট বৰষুণটো কমি গৈছে আৰু এই ভিউটো আমি আল্টিমেট পাইছো কেমেৰা লৈ মই কেতিয়াও ৱাক কৰা নাই তে মই ভাবিলো ভিডিঅ' বিলাকত চাই থাকো এনেকে ভিডিঅ' ভাল আহে আপলোড কৰিলে সো ময়ো কেমেৰাটো এনেকে লৈ পেলাই খোজকাঢ়ি চালু কেনেকুৱা আহে ভিউ আপোনালোকে ক'ব ভাল লাগিছে যদি আমাৰ নেক্সট ডেষ্টিনেশ্যন হৈছিল নাথুলা পাস
চাংগুলেকত যোনটো মোৰ ৱাকৰ মোচন আৰু নাথুলা পাছত যদি আপুনি চাই মোৰ ৱাকৰ মোচন তেতিয়া আপুনি গম পাব যে নাথুলা পাছত মই ফাটি গৈছিল ডাইৰেক্ট 14,000 ফিটত অক্সিজেন লেভেল একদম ডাইৰেক্ট কমি গৈছে আৰু মোৰ ডাইৰেক্ট মাথাত হিট কৰিছিল সেইকাৰণে লাহে লাহে যাই একদম টপত গৈছোঁ নাথুলা পাছটো এনেই চেঞ্চিটিভ এৰিয়া আৰু সিদিনাখন চাগে বহুত চেকিং আছিল সেইকাৰণে আমি ভালকৈ ফটোজ আৰু ভিডিঅ'জ ল'বই নোৱাৰিলোঁ দেন আমি গ'লোঁ ডাইৰেক্ট বাবা হৰভজন সিং মন্দিৰ ইয়াতে অহা এক্সপিৰিয়েঞ্চটো মই এক্সপ্লেইন কৰিব নোৱাৰিম এইটো জাষ্ট ফিল কৰিব পৰা যায় আৰু আপোনালোকে মাষ্ট আহিব ইয়াতে তেতিয়া আপোনালোকে এটা স্পিৰিচুৱেল ছাইড এটা ফিল কৰিব যোনটো এটা চ'লজাৰৰ যোনে দেশৰ বাবে শ্বহীদ হোৱাৰ পিছতো এতিয়াও দেশক সেৱা আগবঢ়াই আছে সেইবাবে প্ৰতিজন ভাৰতীয়ই এইবিলাক ঠাই ভিজিট কৰিব লাগে কাৰণ এইবিলাক ঠাই আৰু এইবিলাক মানুহেই আমাৰ দেশৰ গৌৰৱ মই এইখিনি কথা মানে ভিডিঅ'ত কুল লাগিব বা বিৰাট ভাল শুনিব সেইবাবে মই কোৱা নাই জাষ্ট আপোনালোকে ইয়াতে আহিব এণ্ড নিজেই আমাৰ দেশৰ বাবে আৰু আমাৰ দেশৰ চ'লজাৰ্ছবিলাকৰ বাবে ৰেচপেক্ট এণ্ড প্ৰাউড ফিল কৰিব আমাৰ ৰিটাৰ্ণ জাৰ্ণিত আপুনি পাব এই হাংগু লেক ইয়াতে ব'টিং কৰা যায় এই ধুনীয়া লেকটোত আপোনালোকে ব'টিং কৰিব পাৰিব কিন্তু আমাৰ টাইমত বৰষুণ পৰিছিল বাবে আমি যাব নোৱাৰিলোঁ আপোনালোকে যদি আহে নিশ্চয় যাব যদি পানী পৰি নাথাকে নেক্সট ডেষ্টিনেশ্যন হ'ল আমাৰ ছিকিম ৱাৰ মেম'ৰিয়েল এণ্ড মিউজিয়াম ইয়াৰে মিউজিয়ামটোৰ ভিতৰত ভিডিঅ' কৰা হৈছে প্ৰহিবিটেড চ' আমি ভিডিঅ' কৰা নাই বাট আপোনালোকে আহিব পাৰে এণ্ড চাব পাৰে নেক্সট হৈছে এইটো ৱাৰ মেম'ৰিয়েল এইবিলাক য'ত আপুনি দেখি আছে এইবিলাক চব আমাৰ শ্বহীদ জৱানবিলাকৰ নাম এণ্ড এইটো হৈছে অমৰ জৱান এটা প্ৰতীক হিচাপে ৰখা হৈছে এটা কথা ক'ব পাহৰি গ'লোঁ আপোনালোকক চাংগুলেক যদি যায় তাত আছে ৱৰ্ল্ডছ হায়েষ্ট জিপ লাইনিং সেইটো আপোনালোকে মিছ নকৰিব কিন্তু আমি মিছ কৰিছোঁ কাৰণ আমি ভাবিছিলোঁ ৰিটাৰ্ণ জাৰ্ণিত ল'ম কিন্তু তেতিয়া ধাৰাসাৰ পানী এতিয়া এটা এনজয় কৰক এটা টাইম লেপছ গেংটকত আছিল আমাৰ এইটো লাষ্ট ইভিনিং চ' আমি ভাবিলোঁ আমাৰ ৰিজৰ্টখন ইমান এটা ধুনীয়া প্লেচত আছে চ' এটা এনেকুৱা জেগাত কফি খোৱা যাওক এণ্ড ভিডিঅ' কৰা যাওক যোনটো আমি ভিডিঅ' কৰি থ'ম এণ্ড মানে মনতো থাকিব এণ্ড নাপাহৰিব কেতিয়াও চ' আপোনালোকে ভিউটো এনজয় কৰক এণ্ড আমি কফিটো এণ্ড এইটো হৈছে আমাৰ লাষ্ট পাৰ্ট অফ দ্য ভিডিঅ' এটা হাইপাৰ লেপছ পেকিং কৰা কেনেকুৱা অৱস্থা থাকে এটা বয়জ ৰুমৰ লাষ্ট মৰ্ণিং লাষ্ট ডে অফ গেংটক পেকিং চেকিং চব কৰা হৈ গ'ল ময়ে ৰেডি চবতছে ফাৰ্ষ্ট এণ্ড ময়ে চব 7জন ফ্ৰেণ্ডছক একচুৱেলি ময়ে মই কৈছোঁ চেল্ফ প্ৰক্লেইম গাইড চ' ময়ে চবকে মাতিব লাগে চব ঘুমাই আছে মই ৰেডি হৈছোঁ এতিয়া হৈছে যাব লাগে জাষ্ট এণ্ড আমি ভাবিছোঁ নেক্সট ফেব্ৰুৱাৰী মাৰ্চত আমি যাম নৰ্থ ছিকিম চ' টিল দেন চি ইউ ছিকিম